এভৰিৱান আপোনালোকক সকলোকে মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাই আজি এটা নতুন ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম দিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু যিসকল নিউ ভিউৱাৰ্ছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকে। আৰু যিসকলে মোৰ ফাৰ্ষ্ট ব্লগটো চাইছিলে সেইসকলে জানিব আমাৰ এখন হাকনি বাৰী আছিলে, মই দেখুৱাইছিলোঁ তাত ফাৰ্ষ্ট ব্লগ, সেইকাৰণে ইমান ভালকৈ কৰিবলৈ নহ'ল আৰু একো। তো এতিয়া আমি তালৈকে যাম শাক ছিঙিবলৈ। এইটো খৰাহি লৈ আহিছোঁ আৰু এয়া মোৰ পাছত আহিছে নৌকত, এইফালে গৈ আছে আমাৰ শাকজনী। এতিয়া আমি শাক ছিঙি লওঁগৈ আৰু তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ দেই। এতিয়া আমি আহি পালোহি। এয়া চাওক কিমান বোকা, বহুত বোকা হৈ আছে। আৰু এতিয়া আমি এইডোখৰ বোকা পাৰ হৈ লওঁ। আৰু এইফালে এয়া হাজবেণ্ড গৈ আছে। আমি এতিয়া পুখুৰীটো এপাক হৈ ঘূৰি আহিছোঁ। মানে ঠাইতে পোৱাকৈ বাটটো নাই, জেওৰা দি থোৱা আছে, সেইকাৰণে আমি এপাক ঘূৰি আহি আছোঁ আৰু কণী বাৰী পাম আৰু এতিয়া। এয়া আমি আহি পালোহি। এয়া বডি মাছ লাগি আছে, এতিয়া এয়া ছিঙিম আৰু আমি। এয়া চাওক বডি মাছ লাগি আছে, ইমান ধুনীয়াকৈ লাগি আছে দেখিছে। আৰু তলখন বহুত বোকা পানী হৈ গ'ল, মানে এইবিলাক কঠীয়া তলি মাটি আছিল, সেইকাৰণে বোকাটো ৰৈ গৈছে, পানী ৰৈ গৈছে। মানে আগতে ইয়াত কঠীয়াহে সিঁচা হয়। এইবাৰ প্ৰথমবাৰৰ বাবে হাজবেণ্ডে অলপমান চেষ্টা কৰি এয়া বডি মাছ লগাইছিলে। ভালেই হৈছে আৰু বাৰু, ইমান বেয়া হোৱা নাই। ঘৰুৱা বস্তু ন, খোৱাৰ সোৱাদটো বেলেগ। আৰু এয়া চাওক ভাটৌৱে খাই গোটেই পেলাই থৈছে তলত, ভাটৌৱে বহুত খাই দিলে। এনেদৰে ছিঙি আছোঁ আৰু বডি মাছ। আৰু আপোনালোকক আগতে দেখুৱাইছিলোঁ, ফ্ৰেঞ্চবিনো দিয়া আছিলে আৰু ভেন্দিও দিয়া আছিলে। সেইখিনি মানে বৰষুণ নহ'ল সেইদিনত, তো বহুত খৰাং হৈ গ'ল, সেইকাৰণে সেইবোৰ গুটি ভালকৈ হেৰি নহ'লে, মানে নোলালে, ভেন্দি পুলি নোলালে। আৰু ফ্ৰেঞ্চবিন খাবলৈ পালোঁ যদিও ইমান ঠিক নহ'ল। আৰু এই বডি মাছকেইটা অকণ ভাল হৈছে, সেইকাৰণে সেইবোৰ আপোনালোকক দেখুওৱা নাই। এইফালে এগৰাকী শাক ছিঙিবলৈ আহি দেখিছে, পুৰা ৰিলছত বিজি হৈ আছে একদম। সেয়া চাওক পলাইছে। আৰু এতিয়া মই শাক ছিঙি হৈ গ'ল, তো আপোনালোকক শাকখিনি দেখুৱাই দিওঁ আৰু কিমান শাক পালোঁ চাব দেই। এয়া চাওক, এয়া বডি মাছ সিমানখিনি পালোঁ, 4-5 কেজিমান হ'ব আৰু বেছি নহয় বাৰু, ইমানেই পালোঁ। আৰু আছে গছত, আৰু পাম, পিছত ছিঙিব লাগিব আৰু। এয়া চাওক, আৰু লগতে কেইটামান বিলাহীও পাইছিলোঁ, বিলাহীকেইটা তলত আছে বাৰু। এইফালে ভাটৌৱে খালে, এইখিনি
কিমান বোকা চাব দেই, এইখিনি চাই কিমান বোকা হৈ আছে। গছবোৰ লাহে লাহে মৰিয়ে গৈছে আৰু পানী হৈ গৈছে যে বহুত। এতিয়া আমি গৈ আছোঁ পালেং উঘালিবলৈ। যে দেখিছে বাৰীখন, তাতে পালেং দিয়া আছে, তাতে ফ্ৰেঞ্চবিনো দিয়া আছিলে। সেইখিনি এইটো ফাৰ্ষ্ট ব্লগটোত দেখুৱাইছিলোঁ আপোনালোকক, আৰু এতিয়াও অলপমান দেখুৱাই দিম বাৰু। আহি পাই গ'লোহি, এয়া পালেং শাক। পালেঙৰ অৱস্থা বেয়া, বৰষুণে চব মাৰি দিলে, গজোতে সম্পূৰ্ণ চব গজিছিলে, কিন্তু বৰষুণে চব ৰঙা পৰি আহিলে, হালধীয়া হৈ গ'ল। অলপ খালোঁ বাৰু, তথাপি পালেঙৰ পিছতেহে কৰিছিলোঁ ভাল হ'ব বুলি। বৰষুণ আগতীয়া হৈ পেলাই গোটেইখিনি চেচ কৰি দিলে আৰু। এতিয়া আমি পালেং ছিঙি লওঁ আৰু। এতিয়া আমি পালেং উঘালি লওঁ, আৰু বজাৰত বস্তুৰ যিহেতু বহুত দাম, পাচলি বহুত দাম নহয় জানো, গতিকে ঘৰৰ সতেজ বস্তু এটা খোৱাৰ সোৱাদো বেলেগ। আপোনালোকে বাৰু কেনেকুৱা পায় ঘৰৰ বস্তু খাই? মই কিন্তু ভালেই পাওঁ দেই। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰিবলৈ নাপাহৰিবচোন। ফাৰ্ষ্ট ভিডিঅ'টোত যে আপোনালোকক দেখুৱাইছিলোঁ আমাৰ বাৰীখনৰ, এয়া কৈছিলোঁৱে ফ্ৰেঞ্চবিনৰ অৱস্থা বেয়া বুলি। এয়া চাওক, ফ্ৰেঞ্চবিনবোৰ এনেকুৱা হৈয়ে মৰি গ'লগৈ। ফ্ৰেঞ্চবিন ইমান ভালকৈ ছিঙিবলৈ নাপালোঁৱে আৰু খাবলৈও নাপালোঁ বাৰু। শুকান হৈ এনেদৰে মৰি মৰি গ'ল। অৱস্থা বেয়া। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।